এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই বহুত দিনে একো ভিডিঅ' দিয়া নাছিলোঁ, সেইবাবে ভাবিলোঁ আজি এটা ভিডিঅ' দিওঁ। আৰু আমাৰ ওচৰতে মহাভাগৱত পাঠ চলি আছিলে, ময়ো ভাবিলোঁ এপাক সেয়া কৰি আহোঁ, লগতে আপোনালোককো দেখুৱাওঁ সৰু সৰু মুহূৰ্তবোৰ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে ভাগৱতৰ দ্বিতীয় দিনা ৰাতিৰ পৰিৱেশ আৰু যথেষ্ট মানুহ হৈছে। কিনো মায়া তোমার প্রভু, কিনো মায়া, কিনো লীলা তোমার, কিনো লীলা। মায়ার জোরিরে হরি বাঁধিলা আতি আতি, ছিঙিব নোৱাৰা হলু হৰিৰাম। মুখে পাৰে কৰা হে ভগৱান, মুখে পাৰে কৰা হে ভগৱান। শ্ৰীকৃষ্ণই কৈছে যে মই পৃথিৱীত যিমানবোৰ জীৱ সৃষ্টিৰ কাৰণে ব্ৰহ্মাক আদেশ দিলো, সকলোতকৈ পূজনীয় সকল আইসকল, তেওঁলোকৰ কথা কৈছোঁ মানে আপোনালোকে বেয়া নাপাব দেই, প্ৰসংগটো কৈছোঁ। আপোনালোককে মেজৰিটি কিমান দেখিছে ক'বই লাগিব, তেওঁলোকক সদায়তো লঘু নাপাওঁ। দয়া মোৰ, দয়া মোৰ, দয়া মোৰ প্ৰাণ হ'ব পাৰে, দয়াৰ সমান প্ৰভু, দয়াৰ সমান, দয়া কৰা প্ৰভু মোক। এয়া হৈছে দ্বিতীয় দিনাখন অৰ্থাৎ সামৰণিৰ দিনাখনৰ পৰিৱেশ আৰু যথেষ্ট মানুহ হৈছে। প্ৰতি বছৰে বহুতো মানুহ হয়। কণিকায়ে কমাগো
সাগৰে পৰি জাজি হৈয়া ৰলো প্ৰভু জাজি হৈয়া ৰলো জাজি হৈয়া ৰলো মই মানিক পাবৰ আশে সাগৰ শুকাল মানিক লুকাল নিজ কৰ্মৰ ফলে প্ৰভু নিজ কৰ্মৰ ফলে রাম কৃষ্ণ শিব সনাতন
ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, যদিও ভিডিঅ'টো ইমান ভালদৰে কৰা নহ'ল যদিও। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেতিয়াহে আগলৈ নতুন নতুন ভিডিঅ'সমূহ দিবলৈ উৎসাহ পাম।